তো নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ঋতু পাতৰ ইউটিউব চেনেল। আজি ভিডিঅ'টো অটো ৰিক্সাৰ পৰা চাওক। কি আমি যোৱা কেইদিনমানৰ পৰা ডিফু চিকিৎসা মহাবিদ্যালয়ত আমাৰ পিংকিয়ে চিকিৎসাধীন হৈ আছে আৰু এতিয়া আমি চিটি স্কেন কৰিবলৈ কাৰণে মহাবিদ্যালয়ৰ পৰা ডিফু 6 মাইল অৱস্থিত ডিফু কেথলিক হস্পিটেললৈ গৈ আছোঁ। ভাবিলোঁ ডিফু চহৰখন আপোনালোকক অলপ দেখুৱাই দিওঁ। প্ৰথমতে এইটো হৈছে কিংবদন্তি স্বৰ্গীয় চাৰ সিং তেৰাং আৰু চেমচন সিং ইংতি দেৱৰ প্ৰতিমূৰ্তি চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত অৱস্থিত। আৰু বন্ধুসকল, আপোনালোকে এই গেটখন দেখিছে, এই গেটখন হৈছে চিকিৎসা মহাবিদ্যালয়ৰ ৱেলকাম গেট আৰু ইমান ধুনীয়াকৈ নিৰ্মাণ কৰিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, দেখি আপোনালোকে হয়তো নিশ্চয় ভাল পাইছে। আৰু আপুনি যদি চিকিৎসা মহাবিদ্যালয়লৈ আহে তেতিয়াহ'লে ডিফু টাউনৰ পৰা লামডিং ৰোডত প্ৰায় 1 কিলোমিটাৰ বাট আহিব লাগিব। আৰু এইফালে আপোনালোকে দেখা পাইছে, মোৰ সোঁফালে আছে ডিফুৰ একমাত্ৰ SBI বেংক অৰ্থাৎ ষ্টেট বেংক অফ ইণ্ডিয়া। আপোনালোকে যদি কেতিয়াবা একাউণ্ট খুলিব লাগে ইয়াতে আহিব পাৰে, একদিনত একাউণ্ট হৈ যাব। আৰু যদি আপোনালোকৰ টকা পইচা উলিয়াবলৈ আছে তেনেহ'লে উলিয়াবও পাৰিব। আৰু এইফালে আহিছে আমাৰ ডিফুৰ যি ডেপুটি কমিশ্যনাৰ অৰ্থাৎ উপায়ুক্ত কাৰ্যালয় DC অফিচ। আপোনালোকৰ কিবা কাম থাকিলে ইয়াতে আহিবলৈ পাৰে। লগতে আছে এটা ATM-টোৰ পৰা পইচা পাতি উলিয়াই পেলাই বিভিন্ন কাম কৰিব পাৰিব। আৰু ইয়াৰ লগতে আছে আমাৰ কৃষি ভৱনটো আপোনালোকে চাব পাৰিব। আৰু বন্ধুসকল, আপোনালোকক দেখুৱাই দিছোঁ, এই মোৰ সোঁফালে আছে, দেখিছে, সোঁফালে আছে আমাৰ কাৰেণ্ট বাছ ষ্টেণ্ডটো। ইয়াৰ পৰাই আপোনালোকে অসমৰ বিভিন্ন চহৰলৈ যাব পাৰিব। আৰু এইখন হৈছে আমাৰ গান্ধী পাৰ্ক, মহাত্মা গান্ধী পাৰ্ক। আপোনালোকে নিশ্চয় প্ৰতিমূৰ্তিটো দেখা পাইছে। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, মই সকলোখিনি দেখাই যাম এটা এটাকৈ। আৰু এইখন হৈছে ফুড ব্ৰিজ, ডিফুৰ একমাত্ৰ ফুড ব্ৰিজ আপোনালোকে দেখিব পাইছে। আৰু বন্ধুসকল, সেই বিল্ডিংটো দেখা পাইছে, এই বিল্ডিংটো হৈছে আগতে আছিলে লাংপি দেহাংগী বেংক আৰু এতিয়া হৈ গ'ল আসাম গ্ৰামীণ বিকাশ বেংক। ইয়াতে আছে। আপোনালোকৰ যদি আসাম গ্ৰামীণ বিকাশত কিবা কাম থাকে তেতিয়াহ'লে আপোনালোকে আহিবলৈ পাৰে। আৰু এইটো হ'ল চকটো, ডিফুৰ মাজমজিয়াত, যিটো টাউনৰ মাজমজিয়াত আছে চকটো। এইফালে সোঁফালে যাব পাৰিব আপোনালোকে টাউনলৈ, আৰু এইফালে গৈ থাকিব আপুনি নগাঁৱলৈ। আৰু এইফালে আছে আমাৰ বিশাল মেগা মাৰ্ট, একমাত্ৰ বিশাল মেগা মাৰ্ট। এইফালে হ'ল আমাৰ কাউন্সিল, অট'নমাছ কাউন্সিল, কাৰ্বি আংলং জিলাৰ অট'নমাছ কাউন্সিলখন। এইফালে যাব পাৰি আৰু এইফালে গৈ থাকিব লাগিব। এতিয়া আমি গৈ আমি পাই যামগৈ আমাৰ কেথলিক হস্পিটেল। তো এইফালে আছে বাওঁফালে মোৰ দেখিছে, এইটো হৈছে EM কোৱাৰ্টাৰটো নতুনকৈ বনাইছে, সুন্দৰকৈ নিৰ্মাণ কৰি দিছে। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। ৱাল পেইণ্টিং দেখিছে, কি ধুনীয়াকৈ ৱাল পেইণ্টিং কৰিছে। আপোনালোকে ইয়ালৈ ডিফুলৈ আহিলে দেখিবলৈ পাব আৰু চাবলৈ পাৰিব, ভাল লাগিব, ফটো উঠিব পাৰিব, আপোনালোকে চেলফি ল'ব পাৰিব। চাই থাকিব ভিডিঅ'টো। আৰু এইখন হৈছে আমাৰ কিংবদন্তি চেমচন সিং ইংতি মেমৰিয়েল পাৰ্ক। চাওক আপোনালোকে, এইটো হ'ল ইণ্ডিয়ান অইলটো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইবিলাক ধুনীয়া ধুনীয়া বিল্ডিং আছে। আৰু এইটো হৈছে আমাৰ ৰংহাংপি ৰংৱে ষ্টেচু। আপোনালোকে দেখা পাইছে, খুব সুন্দৰ। ডিফুলৈ সোমাওঁতে, মুঠতে ডিফু টাউনলৈ সোমাওঁতে আপোনালোকে এই ষ্টেচুটো পাব, চাব, ভাল লাগিব আপোনালোকৰ। বন্ধুসকল, এইখন দেখিছে কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যন কাছা ষ্টেডিয়াম, য'ত নেশ্যনেল ইণ্টাৰনেশ্যনেল ফুটবল টীমে আহি ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। কেইদিনমান আগতে 5th CEM গ'ল্ড কাপ ফুটবল অনুষ্ঠিত কৰা হৈছিল ইয়াতে, য'ত কাৰ্বি আংলং মৰ্ণিং ষ্টাৰে হায়দৰাবাদ FCক ফাইনেল মেচত পৰাস্ত কৰি 5th CEM গ'ল্ড কাপ জয় কৰিবলৈ সক্ষম হৈছিল। আৰু এইখন হৈছে ৰংখেলাং এথেনিক মাৰ্কেট। তো আপোনালোকে চাই গ'লে দেখা পাব। আৰু ইয়াতে আছে আমাৰ এটা বহুত ধুনীয়া চাৰ্চ এটা আছে, আপোনালোকক দেখুৱাই দিম। আৰু চাৰ্চটো এইফালে যাব পাৰি। আপোনালোকে চাওকচোন, গেটখন দেখা পাইছেনে? এইখন গেটখন দেখিছে, এই গেটখনেদি যাব পাৰি চাৰ্চটোলৈ। আৰু ইয়াতে আছে ডন বস্কো হায়াৰ ছেকেণ্ডেৰী। আপোনালোকৰ ল'ৰা ছোৱালীও যদি পঢ়াবলৈ আছে ডিফু, তেতিয়াহ'লে ইয়াতে পঢ়াব পাৰিব। ডন বস্কো হায়াৰ ছেকেণ্ডেৰীখনত আপোনালোকে পঢ়াব পাৰিব। তো ভিডিঅ'টো সকলোকে চাই থাকিব। এইবোৰ হৈছে এথেনিক মাৰ্কেট হয় এইবোৰ। তো আপোনালোকে যদি ভাটিবেলা আহে তেতিয়াহ'লে ইয়াৰ পৰা বিভিন্ন ধৰণৰ শাক পাচলি, বিভিন্ন ধৰণৰ খাদ্য আপোনালোকে সংগ্ৰহ কৰিব পাৰিব বা কিনিব পাৰিব। আমি এতিয়া গৈ আছোঁ কেথলিক হস্পিটেললৈ, DMCৰ পৰা আহি আছোঁ। চিটি স্কেন কৰাব লাগে, সেইটো কাৰণে আমি এতিয়া তালৈকে গৈ আছোঁ। তো বন্ধুসকল, আপোনালোকে এই গেটখনেদি সোমাই গ'লে পাব আপোনালোকে কাৰ্বি আংলং ইউথ ফেষ্টিভেল হোৱা ঠাইখিনিলৈ যাব। লাংচৰ গেটখন আপোনালোকক দেখুৱাই দিলোঁ। ইয়াতে হ'ব আমাৰ এথেনিক ফেষ্টিভেলটো হ'ব, ইউথ ফেষ্টিভেল। আৰু ফেব্ৰুৱাৰী 15 তাৰিখৰ পৰা আছিলে 19 তাৰিখলৈকে, কিন্তু আমাৰ যিটো COVID-19, সেই COVID-19ৰ কাৰণে অলপমান পিছুৱাই দিছে। এতিয়া 1 to
5 মাৰ্চৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব। তো আপোনালোকে যদি চাবলৈ ইচ্ছা আছে চাবলৈ আহিবলৈ পাৰে। এখন হ'ল বিৰলা বজাৰ আৰু যাব লাগিব আমি 2-3 কিলোমিটাৰমান যাব লাগিব। অনুভৱ কোৱা ইমান দিন হৈ গ'ল আজি 29 তাৰিখৰ পৰা ডিফু মেডিকেল কলেজ এণ্ড হস্পিটেলত এডমিট হৈ পেলাই চিকিৎসাধীন হৈ আছা কি ক'বা কেনেকুৱা লাগিছে থাকি এৰা লাগিছে না কি ক'ম এটা মানে বেমাৰ ওলাই গৈ আছে সেইটো কাৰণে মানে বহুত চিন্তা লাগি আছে গৈ লাষ্টত আকৌ আমি এতিয়া কৰিব লাগিব অপাৰেশ্যন কৰিব লাগিব। আৰু এইখিনি ঠাই হৈছে আছাম ৰাইফল আৰু আছাম ৰাইফলৰ ঠাইখিনিৰ ওচৰতে এটা নতুনকৈ BSc যোৱাকালি আমাৰ CM ছাৰে শুভ উদ্বোধন কৰি থৈ গৈছে। আপোনালোকৰ কাৰণে সুবিধা কৰি দিছে বাইক কাৰত আপোনালোকে যাতে সুন্দৰকৈ কোনো জামেলা নোহোৱাকৈ তেল ভৰাব পাৰে সেইটো কাৰণে BScটো ইয়াতে অপেনিং কৰা হৈছে। আৰু এইখন হৈছে ডিফু ৰিক্ৰেশ্যন পাৰ্ক আৰু ৰিক্ৰেশ্যন পাৰ্কখন খুব সুন্দৰ। আপোনালোকে আহিলে নিশ্চয় গম পাব। যদি আপুনি আহিছে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যিসকলে ছিংগুল নহয় তাৰ কাৰণেতো আৰু মজা ধুনীয়াকৈ আহিব পাৰিব ইয়াতে উপভোগ কৰিব পাৰিব। আৰু এইফালে দেখিছে এইফালে ইয়াতে পাৰ্কিং কৰে আগতে আৰু এইফালে মুখ্য গেট আছিলে আগতে কিন্তু আজিকালি গেটখন সেই পিছফালে দি দিলে। আপোনালোকক দেখুৱাই দিম এইখন আগত আছিলে গেটখন আৰু আজিকালি হৈছে এইফালে মুখ্য গেটখন এইফালে যাব পাৰি। এইফালে গৈ সকলো পাৰ্কিং ডাঙৰ আছে আৰু সুন্দৰ ব্যৱস্থা আছে। আপোনালোকে ভিতৰত যাই পেলাই সোমাব পাৰিব 10-20 টকাত আপোনালোকে সুন্দৰকৈ উপভোগ কৰিব পাৰিব আপোনাৰ পৰিয়ালবৰ্গৰ সৈতে। তো আহিব আপোনালোকে চাব। আৰু এইফালে আছে CRP কেম্প আৰু CRP কেম্পৰ লগতে CRP সকলে বনাইছে নেকি মই খুব বেছি নাজানো কিন্তু কাৰ্বি আংলঙৰ যি ক্ৰিকেট খেল হয় ক্ৰিকেট খেলটো ইয়াতে অনুষ্ঠিত কৰা হয়। আমিও খেলিছিলোঁ এইটো ক্ৰিকেট ষ্টেডিয়াম হয়। তো আপোনালোকক দেখুৱাই দিলোঁ। আৰু এইটো দেখিছে এইটো ইয়াতে কাৰ্বি আংলং ডিফুৰ যি বাছ ষ্টেণ্ডটো ইয়াতে বনোৱা হ'ব। বন্ধুসকল আমি ফাইনেলি পালোঁ আহি আমাৰ যি ডেষ্টিনেশ্যন আছিলে ডিফু কেথলিক হস্পিটেল পালোঁ আহি আৰু ভিতৰত গৈ পেলাই CT স্কেন কৰি আহি আপোনালোকৰ লগত আকৌ লগ হৈ আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈ। আমি এতিয়া ফাইনেলি তাৰ পৰা গুচি আহিলোঁ আৰু আহি পালোঁ আমি আমাৰ ইয়াৰ আছাম ৰাইফল। আৰু আপোনালোকে কেতিয়াবা যদি ডিফেন্সত ট্ৰেইনিং দিয়ে তেতিয়াহ'লে ইয়াতো কেতিয়াবা আপোনালোকৰ চেণ্টাৰ পৰিব পাৰে। চাই লওক এইখিনি ঠাইখিনি আছাম ৰাইফল ডিফুৰ হয় আপোনালোকে চাই লওক ভালদৰে। আৰু এই ঠাইখিনি হৈছে ডিফু ৰং নিহাং আৰু এইটো হৈছে কাৰ্বি ক্লাব অৰ্থাৎ কাৰ্বি কালচাৰেল ভৱন কাছা ষ্টেডিয়ামতে লাগি থকা এইটো ষ্টেডিয়ামটো দেখিছে এইটো হ'ল বেডমিণ্টন ষ্টেডিয়াম আৰু এইটো আগতে আছিল নেশ্যনেল লেভেলৰ পাৰ্মিশ্যন কিন্তু এতিয়া ইণ্টাৰনেশ্যনেল লেভেলৰ পাৰ্মিশ্যনটো পোৱা বুলি শুনিবলৈ পাইছোঁ। তো এইখন গেট হৈছে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ গেট। আপোনালোকৰ কিবা কাম থাকিলে CMৰ লগত এইফালে সোমাই যাই পেলাই লগ কৰিব পাৰিব ভিতৰলৈ যায় আৰু এইফালে আপোনালোকে টাউনৰ মাজলৈ যাব পাৰিব। আৰু এই মন্দিৰটো দেখিছে এই মন্দিৰটো হৈছে ডিফু বাৰোৱাৰী পূজা মন্দিৰ হয়। এই মন্দিৰটোত আপোনালোকে সেৱা শুশ্ৰূষা কৰি লওক যাতে আপোনালোকৰ দিনটো ভালে কুশলে যায়। বাছখন ৰখি আছে দেখিছে এইটো হ'ল ব্লু মুন বাছ ষ্টেণ্ড। ইয়াৰ পৰাও নগাঁও গুৱাহাটীলৈ গাড়ী যোৱা হয়। তো আপোনালোকে কেতিয়াবা যাবলৈ বিচাৰিলে ইয়াৰ পৰা যাব পাৰে। আৰু এইফালে লেফ্ট ছাইডত দেখিছে এইফালে লেফ্ট ছাইডত সোমাই গ'লে আপোনালোকে পাবগৈ ট্ৰেইন ষ্টেচনত আপোনালোকে অসমৰ বিভিন্ন ঠাইৰ লগতে ভাৰতৰ বিভিন্ন ঠাইলৈ আপোনালোকে যাব পাৰিব ডিফুৰ পৰা। আৰু এইফালে দেখিছে মোৰ সোঁফালে আছে সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি। আপোনালোকক দেখুৱাই দিছোঁ এইটো দিছে সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি। লগতে এই ৰাস্তাটো ওপৰেদি সোমাই গৈ পেলাই সোঁফালে গ'লে আপোনালোকে পাব চাৰ্কিট হাউচ অৰ্থাৎ আৱৰ্ত ভৱন। ডিফু যিটো আৱৰ্ত ভৱন আছে সেইটো দেখিছে আপোনালোকে তাতে আছে। এইটো আপোনালোকে যাব পাৰিব কিবা কাম থাকিলে থাকিব পাৰিব কৰিব পাৰিব। তো বন্ধুসকল কেনে লাগিলে ভিডিঅ'টো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবৰ কাৰণে নাপাহৰিব। এতিয়া আমি আকৌ ডিফু মেডিকেল কলেজলৈ আহি আছোঁ কিয়নো আমি ইয়াতে চিকিৎসাধীন হৈ থাকিব লাগিব কেইদিনমানলৈকে আমি ইয়াত থাকিব লাগিব। আৰু আপোনালোকক দেখুৱাই দিছোঁ ডিফু মেডিকেল কলেজলৈ সোমাই যোৱা পথটো। নিশ্চয় আপোনালোকৰ পথটো দেখি এনে অনুভৱ হৈছে যেন আমাৰ অসমৰে ৰাস্তাটো নহয় কোনোবা এখন বাহিৰৰ ঠাইৰ ৰাস্তাটো যেন লাগিছে। এনেকুৱা এটা আপোনালোকৰ অনুভৱ হৈছে নিশ্চয় মোৰো সেনেকুৱাই লাগিছে কিয়নো ৰাস্তাটো ইমান ধুনীয়াকৈ নিৰ্মাণ কৰি ওলাইছে। আৰু আপোনালোকৰ এই ডিভাইডাৰ যে যিটো কালাৰ আছে এই কালাৰটো হৈছে প্ৰেছাৰ পি কালাৰ। আৰু প্ৰেছাৰ পি কালাৰটোৱে ৰাস্তাৰ যি ষ্ট্ৰীট লাইট আছে বা ডিভাইডাৰ আছে বা ৰাস্তাটোৰ পথৰ যি সৌন্দৰ্য এই সৌন্দৰ্যটো অধিক কৰি তুলিছে বুলি মই অনুভৱ কৰোঁ। আপোনালোকেও কেনে লাগিছে এই কালাৰটো নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি মই আশা ৰাখিলোঁ। তো ভিডিঅ'টো আজি ইমানেই আছিলে বাই বাই।